নমস্কাৰ বন্ধুসকল, আজি মোৰ ইউটিউব চেনেলৰ যোগেদি আপোনালোকক মই পৰ্টেবল ৰাইচ মিলৰ লাইভ ট্ৰেইনিং দেখাব ওলাইছোঁ। গতিকে আহক আপোনালোকে চাই লওক। ৰাইচ মিল, পৰ্টেবল ৰাইচ মিল, ট্ৰেক্টৰ অপাৰেটৰ ৰাইচ মিল। এয়া ষ্টাৰ্ট হৈছে, হৈ আছে। মই আপোনাক বেক কেমেৰাৰ লগত দেখাই আছোঁ। জেগাটোৰ নাম কি আছিল? এইটো নপাম এগ্ৰিকালচাৰ। বৰ্তমান মই আছোঁ নপাম এগ্ৰিকালচাৰ অফিচত। আপোনালোকে দেখিবলৈ পাব কেনেকৈ পৰ্টেবল ৰাইচ মিল চলাব লাগে। जी আপোনালোকে মাছবিলাক মাৰি লওক, নহ'লে চৰ্দি লাগিব দেই। মাস্ক লগাই ল'ব দিছে, কিয়নো বহুত ঢিলা হৈ গৈছে। মোৰ লগত আছে ৰামু চাপা, নমস্কাৰ, আৰু আমাৰ বন্ধুসকল আছে। আপোনালোকে দেখিবলৈ পাই আছে লাইভ ট্ৰেইনিং পৰ্টেবল ৰাইচ মিল, ট্ৰেক্টৰ অপাৰেটৰ পৰ্টেবল ৰাইচ মিল। ইয়াতে 45 মিনিমাম 42 HP লাগিব পৰ্টেবল ৰাইচ মিল চলাবলৈ হ'লে। আপোনালোকক দেখাই আছোঁ বেক কেমেৰাৰ থ্ৰুদি। লাইভ আছে ইউটিউবত। প্ৰথমতে যোনে ধান বান্ধিব, যদি এই টেংকটোত প্ৰায় 10-12 কেজি ধান ৰৈ যাব। তাৰপিছত যিসকলে বান্ধিব তেখেতলোকে একুৰেট চাউল পাব। আহি আছে, শ্বেয়াৰ কৰি দে। কোৱালিটি কেনেকুৱা? অলপ হিলিছে, মোবাইলটো হিলি আছে, লাইফত হিলে ষ্ট্ৰিমিংটো কৰিব নোৱাৰে না।
ইয়াতে ধান ঢালিব লাগিব আৰু আপোনাৰ ইয়াতে 6 নম্বৰ যেটো নাম্বাৰ দেখিছে দুটা বক্স তাতে দুটা ৰাবাৰ ৰোলাৰ আছে ডবল ৰোলাৰ ইয়াতে আপোনাৰ যেটো ধানৰ বাকলি ইয়াতে ওলাব আৰু যেটো পলিশ টুগুৰি ইয়াত ওলাব আৰু যেটো আমাৰ চাউল পলিশ হ'ব আপোনালোক দেখাই আছে ইয়াতে ধান ঢালিবলৈ কাৰণে অনুৰোধ কৰিছে গতিকে ধানটো ঢালি দিয়ক ইয়াত ধান ঢালি আছে তলতে খুলি ল'ব লাগিছে আপোনাৰ এইটো পাৰ্টত পলিশ হ'ব আৰু ইফালে দি চাউল ওলাই যাব धान आ जाएगा चावल नहीं आएगा डाल दो सर भुजिया खोला ঢালাৰ আগতে আপোনালোকে লকটো কৰি ল'ব লাগিব झाड़ू किसको चाहिए ये धान ढाला हो गल झाड़ू किसको चाहिए सब नीचे वाला আচলতে মেচিনটো বহুত দিন পৰি আছিলতো গতিকে অলপ লেতেৰা আছিল চাফ কৰি আছে যাতে চাউলখিনি ভালকৈ ওলায় ভাল ওলায় অলপ ওপৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম धर्मेंद्र जी कौन धान है इसको देख के करो थोड़ा वहाँ पे इसको थोड़ा भूसा देगा कौन है ना धान है ओ मशीन में कोई हाथ मत लगा वो कौन सा इसमें चलाओ पूरा सोना में दे के छोड़ो মেচিনৰ বেল মটৰবোৰ চলিব ধৰিছে
ये मतलब चावल में थोड़ा मुक्का है ना, वो सूखा नहीं है सही से टूट रही है। और एक चीज एडजस्ट करना था ना क्या? बता रहा था ना। ओ भाई बड़ा दाने बड़ा दाने वो मुक्का है ना। एडजस्ट कर। ओ अभी क्या हुआ, चावल टूट रही है ना, मोटा धान था, ठीक है, तो वो गैप थोड़ा बहुत बढ़ाना है। तो वहाँ पे गैप को बढ़ाना पड़ेगा। गैप माने এইটোতে বহাব লাগিব। ये दुटा जैसे इसमें जो है ना अंदर में थोड़ा लूज कर देने से हाँ एक हाँ देखा दे। চাউলটো অলপ ভাঙিছে কাৰণ ধানটো মোটা, গতিকে ৰোলাৰৰ যিটো গেপ এডজাষ্ট কৰিব লাগিব। ये वाला कर देने को তো ধন্যবাদ, ঠিকে লাগিলে थोड़ा तो ऊपर আপোনালোকে শ্বেয়াৰ কৰি দিব। थोड़ा ভিডিঅ'টি ভাল লাগিলে থ্যাংক ইউ। ये ज्यादा जा रहे हैं ना, भूसी टूट रही है। वो फाट कम और एक बात है, इसमें मतलब रस्ट लगा हुआ है बहुत दिनों से।